মোৰ নাম মোহাম্মদ জিয়াউল হক। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ মানুহ হয়, অসম ষ্টেট। আমাৰ আমিপাৰা গাঁৱৰ আমাৰ এই বহুত কেইটামান মানুহ ইয়াত উপস্থিত আছে। সব 120 জন মান মানুহ আছে ইয়াত। আমি সব ইয়াত লকডাউনৰ কাৰণে মহাৰাষ্ট্ৰত আমি ধাৰাবি ডিষ্ট্ৰিক্টৰ ইয়াত বিকেসি ইনকাম টেক্সৰ সন্মুখত আমি উপস্থিত আছো। আমাৰ ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যাব লাগে চৰকাৰৰ তাত আমি ইয়াৰ অনুৰোধ জনাইছো। আমি ইয়াতে প্ৰায় 1-150 মান মানুহ আছো। আমি লকডাউনৰ কাৰণে আবদ্ধ হৈ পৰিছো। আমি আহিছিলো অসমৰ পৰা ইয়াত কৰ্মসংস্থান বিচাৰি। আমাৰ ইয়াতে মানুহ যিকেইটা মানুহ আছে দুখীয়া মানুহ আৰু কাম বিচাৰি আহিছিল। ইয়াতে কাম কৰি ইহঁতৰ ঘৰখন কোনোমতে চলি আছিল। কিন্তু আজি প্ৰায় 2 মাহ ধৰি আমাৰ কাম কাজ বন্ধ হৈ ফেক্টৰী বন্ধ হৈ গৈছে। আমাৰ হাজিৰাও পোৱা নাই, কামো নাই, হাজিৰাও পোৱা নাই, আমাৰ ঘৰখন চলা নাই। আমাৰ এতিয়া এনেকুৱা এটা অৱস্থা হৈছে, মানে পানীত হাঁহ নচৰা অৱস্থা হৈছে। আমি এতিয়া ভালকৈ খাব পোৱা নাই। আমাৰ এতিয়া যি পইচা পাইছিলো, পইচা খৰচ কৰি এতিয়া পকেট একদম খালী হৈ গৈছে। এতিয়া আমি ঘৰত কেনেকৈ যাম? আমাক এতিয়া অসম চৰকাৰৰ পৰা অনুৰোধ জনাওঁ, আমাক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ গৈ যায়। বিহাৰৰ মানুহ বিহাৰ চৰকাৰে লৈ গ'ল, ঝাৰখণ্ডৰ মানুহ ঝাৰখণ্ডৰ চৰকাৰে লৈ গ'ল, হিমাচলৰ মানুহ হিমাচল চৰকাৰে সিহঁতৰ ৰেলগাড়ীৰে ট্ৰেইনেৰে লৈ গ'ল। কিন্তু আমাৰ অসম চৰকাৰে আমাৰ এই মুম্বাইৰ পৰা কোনো এটা না ট্ৰেইন দিছে, না কোনো এটা বাছৰ ব্যৱস্থা কৰিছে, না কি কৰিছে। আৰু আমি যেন মানে মানুহেই নহয় নেকি? আমি অত কাকুতি মিনতি কৰিছো। ইমান দিন হ'ল আমি অনলাইনত ফৰ্ম ফিল আপ কৰিছো। আমি ইয়াতে মুম্বাইত আমাৰ অসম ভৱন বুলি এটা অফিচ আছে। এই অফিচত গৈ আমি অতবাৰ আপত্তি বিপত্তি জনালো, কিন্তু সিহঁতৰ তাৰ পৰা কোনো তেনেকৈ এটা ভাল সঁহাৰি পোৱা নাই। কেৱল আমাক বুজনি দিয়ে মানে চৰকাৰে ল'ব, কিবা ব্যৱস্থা ল'ব আৰু তোমালোকে যাব পাৰিবা। কেতিয়া যাম, কেতিয়া কি কৰিম? এতিয়া মানে পানীত হাঁহ নচৰ অৱস্থা হৈছে। আমাৰ এতিয়া খোৱা লোৱাই বন্ধ হৈ গৈছে প্ৰায়। আমি হয়তো আমাৰ ইয়াত আমি যিখিনি জেগাত আছো সেইখিনি আমাক কৰোণা ভাইৰাছে লগ পোৱা নাই, কিন্তু আমাৰ এই অঞ্চলে এই আশে পাশে মানে চাপি আহি আছে। ইয়াত মুম্বাইৰ খবৰ চবে আপুনি অসমৰ মানুহো জানে যে এই দিন মানে মৃত্যুৰ খবৰ মানে সদায় প্ৰচাৰ হৈয়ে আছে, বাঢ়িয়ে আছে, বেমাৰ বাঢ়িয়ে আছে। গতিকে আমি এটা অসম চৰকাৰৰ প্ৰতি এইটোৱে আমাৰ কাকুতি মানে খুব অনুৰোধ যে আমাক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যাব লাগে। আৰু নহলে আমাৰ কিছুমানে কবই লাগিছে যে মুম্বাইৰ সিপাৰে ধৰা সাগৰত জঁপিয়াই আত্মহত্যা কৰিম, এনেকুৱা ধৰণৰ কিছুমানে সিদ্ধান্ত ল'ব লাগিছে। গতিকে অসম চৰকাৰৰ প্ৰতি মোৰ খুব অনুৰোধ যে ইয়াৰ পৰা মানুহকেইটা উদ্ধাৰ কৰি লৈ যায়। মই বিশেষ একো ক'ব নিবিচাৰো। আমি মানে ইয়াত চবে আছো, চব জাতিৰে মানুহ আছো। বড়ো আছে, কছাৰী ট্ৰাইবেল আছে, অসমীয়া আছে, বঙালী আছে, মুছলিম আছে। সেইটো আমি জাতি বুলি কৰা নাই। গতিকে আমাক ইমানখিনিয়ে কওক। আমি 2 মাহৰ পৰা ইয়াত আমি কি ক'ম আৰু, মুখেৰে এইটো ভাষা নাহে। গতিকে কৈছো, ইমানখিনিয়ে অনুৰোধ কৰিলো যাতে আমাক সোনকালে ইয়াৰ পৰা উদ্ধাৰ কৰে। আমি ছেফ চাইড হৈ আছো বৰ্তমানলৈকে। নেখাই হলেও ছেফ চাইড লৈ আছো, কিন্তু এই অসম চৰকাৰে আমাক এতিয়ালৈকে একো কৰা নাই। গতিকে মই ইমানখিনিয়ে ক'লো আৰু বেছি বহলাই নকলো আৰু। মোৰ নাম ৰমজান আলী, ওদালগুৰি জিলা আমিনপাৰা গাঁও। মই এটা অনুৰোধ জনাইছো, আমি ইয়াত বহুত মানুহ আছে আমি ওদালগুৰি জিলাৰ। আমি 2 মাহ লকডাউন দিছে অসম চৰকাৰে, আমি মানি চলিছো। এতিয়ালৈকে আমি ঘৰত যাব পৰা নাই আৰু সব জায়গাৰ মানুহবিলাক ঘৰত যাই আছে, আমি যাব পৰা নাই। আমাক কৈছে কিবা ফৰ্ম ফিল আপ কৰি ৰিপৰ্টাৰ বনাব লাগে থানাৰ পৰা। আমি ফৰ্ম ফিল আপ কৰি থানাত দিছো। এতিয়ালৈকে আমাৰ একো ৰিপৰ্টাৰ অহা নাই বা কোনোবা মেছেজ অহা নাই। এতিয়া সবকেইটা যিমান মানুহ আছিল ইয়াত UP বিহাৰৰ সবকেইটা মানুহ গুচি গ'ল। এতিয়া আমালোকে যাব নোৱাৰিলো। এতিয়া আমি অসম চৰকাৰক অনুৰোধ জনাইছো, আমালোকক যেনেকাই হওক এনেকা ইয়াত মহাৰাষ্ট্ৰৰ পৰা উদ্ধাৰ কৰিব লাগে। আমি ইয়াত বহুত কেইজন মানুহ আছিল, আমাৰ খোৱা দোৱা সবকেইটা বন্ধ কৰি দিল। কোম্পানীক ডিউটি চিউটি বন্ধ হৈ গ'ল। এতিয়া আমি ভাবিছো মই বাছেৰে লৈ যাম। এতিয়া এটা বাছ খুজিছো, ইহঁতৰ 8 লাখ টকা লাগে। ইমান টকা আমালোকে ক'ত পাম? আমালোকৰ তাত ইমান পইচা নাই, আমি খাবই নোৱাৰো। এতিয়া আমি ইমান পইচা ক'ত পাম? এটা মানুহৰ ভাড়া
14-15 হাজাৰ পৰি থাকে ইমান পইচা আমি আমালোকে ক'ত পাম এইটো কৈছো অসম চৰকাৰক অনুৰোধ জনাইছো যদি সোনকালে 2-3 দিন ভিতৰত আমালোকক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যাব লাগে।